वेलकम टू माय यूट्यूब चैनल गाइस पुनर्बार लग पाल आपलोक कैसिले नेक्स्ट आगर जो भिडिओ आछिल तो कैसे माने मोर चैनल तो जाबर बेस दिन ना और 15 दिन मान आछे एदिना किबा 26 दिन नेকি আছিল আৰু যোৱাৰ আগতে 1K কমপ্লিট কৰি দিলে মোৰ চেনেল থাকি গ'ল হয় আৰু হে আপোনালোক ৰিকুৱেষ্ট এটা কৰিছিলো আপোনালোকে জানো কৈ দিব এই 15 দিনৰ ভিতৰত আৰু বেছি নেলাগে প্ৰায় 200 লাগে সেই 200 যদি কমপ্লিট হৈ যায় পুৰা চেনেলটো থাকি যাব আৰু আপোনালোকে ধামাকা ব্লগ পাই থাকিব গাইস হে আপোনালোকক আকৌবাৰ মই ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো যাতে আপোনালোকৰে হাতত আছে আৰু এতিয়া ক'বলৈ গ'লে আপোনালোকে ভগৱান স্বৰূপ আপোনালোকে এই চেনেলটো ৰাখি দিব আৰু প্লিজ ৰিকুৱেষ্ট কৰিছো গাইস ইটো ইমান এটা ব্লগ টাইপৰ ভিডিঅ' নহয় ইটো জাষ্ট আপোনালোক ৰিকুৱেষ্ট এটা এই পঠাবৰ কাৰণে ভিডিঅ'টো বনাইছো গাইস মানে চেনেলটো যোৱাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট পঠাই ৰাখিম আৰু আপোনালোকে যাতে সেইটো বৰিং বুলি নাভাবে আৰু আপোনালোক ৰিকুৱেষ্টটো পঠাই থাকিব লাগিব দিয়কচোন মানে চেনেলটোৰ কথা আছে আপোনালোকে যদি এই ৰিকুৱেষ্টটো মানি কিনে যদি কমপ্লিট কৰি দিয়ে তেতিয়াতো আৰু পুৰা 1K সাবস্ক্ৰাইবাৰ পৰা পুৰা মই আপোনালোকক কথা দিছোঁ পুৰা ধামাকা ব্লগ পাব 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে পিছত আপোনালোকে পিকনিক যাবৰ কাৰণে ৰেডি হৈছে নে গৈছে ক'বচোন মানে অসমততো ডিচেম্বৰ মাহ পৰাৰ লগে লগে পুৰা পিকনিক যোৱা মানে একদম ভিৰ গাড়ী আৰু আমাৰ ওচৰতে আছে বগামাটি তাতে ক'ব নালাগে পুৰা তাৰমানে যায়ে আছে মানুহবোৰে পিকনিক আৰু আপোনালোকৰ ফালে পিকনিক চলি আছে নে ক'বচোন মানে পিকনিক মানে মেইন না অসমত এতিয়া এইটো টাইমত এই বগামাটি বুলি যে ক'লো বগামাটি মানে মই ইউটিউবত ফাৰ্ষ্ট ভিডিঅ'টো আপলোড কৰিছোঁ বগামাটিত আমি তাৰমানে চাইকেল ৰাইড এটা পাতিছিলোঁ চাইকেল ৰাইডত গৈছিলোঁ মানে ফাৰ্ষ্ট ভিডিঅ'টো সেইটোৱে আছিল কিন্তু ভিডিঅ'টো কিবা কাৰণত মই কিবা ভিডিঅ' ডিলিট কৰোঁতে মানে ভিডিঅ'টো ডিলিট হৈ গ'ল আৰু মোবাইলটো চেঞ্জ কৰিলে আপোনালোকে গম পাইছে এনেকৈ ভিডিঅ'টো গুচি গ'ল আৰু আপোনালোকে যদি বগামাটিৰ জেগা চাব খোজে মই আপোনালোকক দেখাই আছোঁ চাওক জেগাবোৰ দেখুৱাই এটাই কাৰণ মানে বহুতেই ভাবে ন বগামাটি ক'ত আছে বা কেনেকৈ বা জেগাটো কেনেকুৱা হয় চবেইতো বগামাটি কৈ থাকে সেই আপোনালোকক এই ভিডিঅ'টো দেখালোঁ চাই লওক জেগাখিনি চাইছেনে কেনেকুৱা লাগিছে ক'ব কমেণ্টত আপোনালোকে যদি বেষ্ট পিকনিক প্লেচ যদি বিচাৰি আছে তেনেহ'লে আপোনালোকে বগামাটিত আহিব পাৰে বহুত ধুনীয়া জেগা হয় মানে আমিও গৈ পাইছোঁ না বহুতবাৰ গৈছোঁ বগামাটিত আৰু বহুত পিকনিক প্লেচৰ কাৰণে বেষ্ট প্লেচ আৰু একদম মানে পানীৰ ওচৰতে বহুত মানে সুবিধা হয় আৰু গা চাও ধুব পাৰে পাহাৰ আছে কিবা আছে আৰু মন্দিৰ আছে বহুত ধুনীয়া আৰু জেগাখিনি মানে ভাল লাগে আৰু বহুত মানে পিকনিক প্লেচ বুলি ক'লে একদম বেষ্ট আৰু মানুহ নধৰা হৈ যায় মানে এনেকুৱা টাইমত এইটো ছিজনত একদম মানুহ ভিডিঅ'টো গাইছ এটা ৰিকুৱেষ্টেড ভিডিঅ'ই আছিল তথাপিও মানে অলপ আপোনালোকে বৰিং পাব নাই সেইবাবে অলপ জেগাবিলাকৰ কথা ক'লে মানে বগামাটিৰ কথা ক'লে বহুত ধুনীয়া জেগা হয় আহিব আৰু মানে মই যোনটো জেগাত ভিডিঅ'টো বনাই আছোঁ সেইখিনি বহুত আমাৰ গাঁৱৰে এটা মন্দিৰ হয় বহুত পুৰণি মন্দিৰ বহুত ধুনীয়া হয় জেগাটো আৰু আপোনালোকক দেখাই আছোঁ জেগাটো কোন জেগাত আছোঁ আৰু প্ৰায়ভাগ ভিডিঅ' মই ইয়াৰ পৰাই বনাওঁ ৰিকুৱেষ্ট কৰিছোঁ গাইছ 1K কমপ্লিট কৰি দিয়ক আৰু ধামাকা ব্লগ আহিব গাইছ এতিয়ালৈ বাই জয় অসম।